আমাৰ ইউটিউব চেনেল ৰেখা ব্লগ চলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া যাম গাড়মুৰ থানৰ কাৰণে, সকলোকে ভিডিঅ'টো চাব, তাত কি কি হয় দেখুৱাম আৰু মই চাম থানখন আগতে দেখি পোৱা নাই আৰু আপোনালোকেও চাব মোৰ লগত। আমি থান ভাগলৈ সোমাই আহিছোঁ, ইমান ধুনীয়া এই গোটেই বকুল ফুল পৰি আছে। এবাৰ চাৰিওফালে পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। এইভাগে হৈছে থান, এয়া বকুল ফুল পৰি আছে, বকুলৰ তলে তলে যাব লাগে। এয়া চাওকচোন কিমান ধুনীয়াকৈ বকুল ফুলবিলাক পৰি আছে। এইভাগে হৈছে এই থানভাগ, একদম নিজান পৰিৱেশ। আহে কিবা মনটো মানে সোমাই ভাল লাগি গৈছে। ইয়াত হাত ভৰি ধুব পাৰিবা দেখা। এই ভাগ এয়া আমাৰ প্ৰসাদ দিব গৈছে এতিয়া। ইভাগে হৈছে মূল নামঘৰ ভাগ। এয়া কৃষ্ণ। এই থানখনৰ মহত্ব হৈছে শংকৰ গুৰুৱে বোলে ইয়াত 6 বছৰ 6 মাহ চকুৰি ভকতৰ লগত এই গাড়মুৰ থানতে আছিলে আৰু তেওঁলোকে ইয়াতে বনাই মেলি খাইছিলে। আৰু এই থানখনৰ আৰু এটা বৈশিষ্ট্য আছে, ইয়াত এই পিছফালে বোলে এটা গাঁত আছে, আমি চাম বাৰু, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেই গাঁতটোত বোলে পানী ঢালিলে সেই পানীখিনি গৈ পেলাই বোলে লোকসকলে বিশ্বাস কৰে জগন্নাথ মন্দিৰত পৰেগৈ চিধা। তেতিয়া আমি গাঁতটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমানটো পাৰোঁ। আৰু এই থানখনৰ মহত্ব সেয়ে শংকৰদেৱ এমাহ দুমাহ নহয় 6 বছৰ 6 মাহ চকুৰি ভকতৰ লগত তেওঁ হেনো ইয়াত সদায় ভাগৱত পাঠ কৰিছিলে। এতিয়া এই নামঘৰটো এতিয়া ইয়াত ভাগৱত পাঠ হৈ আছে। ইয়াত এই গাঁতটো যে দেখিছে, ইয়াত পানী ঢালিলে চিধা গৈ পেলাই জগন্নাথ পুৰীত পৰেগৈ পানীটো। কিন্তু আমাৰ ইয়াত মাইকী মানুহ সোমোৱা নিষেধ, আমাৰ এই ল'ৰাই ঢালিব পানী। এয়া কৃষ্ণ কৃষ্ণ। ইয়াত আৰু এটা কথা এতিয়া গম পালোঁ, যেতিয়া কৃষ্ণই ৰুক্মিণীক হৰণ কৰি নিছিলে তেতিয়া ইয়াত বোলে এদিন আছিলে ন, সেয়া এদিন আছিলে বোলে ইয়াত। সুধিছিলে হয়, তুমি ইয়াত কি কাৰণত বাঁহীটো পেলালা? কাৰণ বাঁহীটো ইয়াত পেলাই দিছিলে। হয়, আপুনি এতিয়া কৃষ্ণ কৈছিলে এই ঠাইখন কলিযুগত পবিত্ৰ ভূমিত পৰিণত হ'ব। হয়, যেনেকৈ ক'লে তেনেকৈ। গাড়মুৰ থানৰ পৰা ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে আজি প্ৰথমকৈ নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।